নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আসাম মাষ্টাৰ জব ইউটিউব চেনেললৈ আপোনালোকে ইয়াত দেখা পাইছে দুলিয়াজান কলেজত নতুন ৰিক্ৰুটমেন্ট ওলাইছে বুলি কৈছে য'ত গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ভেকেন্সি খালী হৈছে বুলি কৈছে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব যদি এলিজিবল হয় মই ইয়াত ভিডিঅ'টোৰ সবিশেষ আলোচনা কৰিম কি পদৰ বাবে ওলাইছে কি আপোনালোকে এপ্লাই কৰিব লাগিব ডকুমেন্টস প্ৰয়োজন হ'ব কি এজ লিমিট কিমান আপোনালোকৰ প্ৰয়োজন হ'ব সকলোবোৰ বিষয় ভিডিঅ'টো আলোচনা কৰিম কিন্তু ভিডিঅ'টো আপোনালোকে হেকলৈকে চাই যাওক কতো যাতে আপোনালোকৰ একো মিস নহয় আৰু আপোনালোকে এডভাৰটাইজমেন্ট ডিটেইলছটো তলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব যদি ইয়াতকৈ সোনকালে আপোনালোকক আপডেট হ'ব লাগি থাকে তেনেহলে আপোনালোকে তলত টেলিগ্ৰামৰ লিংক দিয়া আছে টেলিগ্ৰামৰ গ্ৰুপ আছে তাত গৈ পেলাই আপোনালোকে জয়েন হৈ লওক WhatsApp গ্ৰুপৰ জৰিয়তে আপোনালোকে জয়েন হৈ ল'ব পাৰে ইয়াত আপোনালোকে দেখা পাইছে দুলিয়াজান কলেজত নতুন পদ খালী হৈছে বুলি কৈছে য'ত আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব কি পদ খালী হৈছে সেই বিষয়ে কওঁ শুনক জুনিয়ৰ এসিস্টেন্ট গ্ৰেড 3 ৰ ভেকেন্সি খালী হৈছে য'ত পদৰ সংখ্যা হৈছে তিনিটা ভেকেন্সি খালী হৈছে বুলি কৈছে আন ৰিজাৰ্ভ আছে এটা ভেকেন্সি এসসি বাবে আছে এটা ওবিসি আৰু এমবিসি বাবে এটা ভেকেন্সি ৰিজাৰ্ভ হৈ আছে বুলি কৈছে এডুকেশন কোৱালিফিকেশনত আপোনালোকৰ ইয়াত কি প্ৰয়োজন হ'ব আপোনালোকে কি এডুকেশন কোৱালিফিকেশন থাকিলে পদ কেইটা বাবে এপ্লাই কৰিব পাৰিব গ্ৰেড 3 পদৰ বাবে সেই বিষয়ে মই ইয়াত আলোচনা কৰিম গ্ৰেজুৱেট ইন আৰ্টছ সায়েন্স বা কমাৰ্চ উইথ মিনিমাম 3 months ডিপ্লোমা সাৰ্টিফিকেট কোৰ্স ইন কম্পিউটাৰ অপাৰেশন উইথ ওয়াৰ্কিং নলেজ অফ আসামিজ এণ্ড ইংলিছ টাইপিং ইন MS Word এণ্ড MS Excel অৰ্থাৎ ইয়াত কৈছে যে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ সায়েন্স বা কমাৰ্চ কোনোবা এটা ষ্ট্ৰীমত লগতে আপোনালোকে মিনিমাম 3 বছৰৰ আপোনালোকৰ সাৰ্টিফিকেট কোৰ্স থাকিব লাগিব বা ডিপ্লোমা কোৰ্স থাকিব লাগিব কম্পিউটাৰ সায়েন্সত বা কম্পিউটাৰ অপাৰেশনত আৰু আপোনালোকৰ কাম কৰা ওয়াৰ্কিং নলেজ থাকিব লাগিব আসামিজ ইংলিছ টাইপিং জানিব লাগিব MS Word ৰ কাম জানিব লাগিব বুলি কৈছে তাৰ পিছৰ ভেকেন্সিটো দেখা পাইছে গ্ৰেড 4 ভেকেন্সি হয় ইয়াত কৈছে যে নম্বৰ অফ পোষ্ট 7টা আছে 7টা ভেকেন্সি খালী হৈ আছে তাৰে ভিতৰত ইয়াত ভাগ কৰি দিয়া হৈছে কি ভেকেন্সি আছে তাত আপোনালোকে দেখা পাইছে ইয়াত প্ৰথমতে কৈছে পিয়নৰ ভেকেন্সিটো আছে য'ত আপোনালোকৰ 3টা ভেকেন্সি খালী হৈ আছে আৰু সেই 3টা আছে আন ৰিজাৰ্ভ হৈ আছে লাইব্ৰেৰী বেৰিয়াৰৰ আপোনালোকৰ ভেকেন্সিত এটা আছে এটো আন ৰিজাৰ্ভ আছে ল্যাবৰেটৰী বেৰিয়াৰৰ যেটো ভেকেন্সি তাত 3টা ভেকেন্সি খালী হৈ আছে য'ত আপোনালোকৰ আন ৰিজাৰ্ভ দুটা আছে ST হিলছৰ কাৰণে এটা ৰিজাৰ্ভ হৈ আছে বুলি কৈছে পিছত আপোনালোকৰ ইয়াত কৈছে যে গ্ৰেড 4 ৰ যেটো ভেকেন্সি তাৰ বাবে এডুকেশন কোৱালিফিকেশনৰ প্ৰয়োজন হ'ব কি এডুকেশন কোৱালিফিকেশন হলে আপোনালোকে গ্ৰেড 4 টোত এপ্লাই কৰিব পাৰিব সেই বিষয়ে ইয়াত কৈ দিছে আপোনালোকে দেখা পাইছে HSLC পাস ফ্ৰম এ গভৰ্ণমেন্ট ৰিকগনাইজ বোৰ্ড বা কাউন্সিল আপোনালোকে যদি মেট্ৰিক পাস কৰিছে কোনো ধৰণৰ ৰিকগনাইজ বা গভৰ্ণমেন্ট ইনষ্টিটিউটৰ পৰা তেনেহলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে অৰ্থাৎ মেট্ৰিক পাস হলে ইয়াত এপ্লাই কৰিব পাৰিব সিম্পল কথাত ক'বলৈ হলে মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব আধাৰ ক্ৰাইটেৰিয়া দেখা পাইছে এজ লিমিট দিয়া আছে কিমান বয়সৰ বা কিমান বয়সৰ ভিতৰ ব্যক্তি এপ্লাই কৰিব পাৰিব ইয়াত কৈছে যে The candidate should not be more than 40 years. ইয়াত কৈছে যে 40 বছৰতকৈ অধিক বয়সৰ ব্যক্তি ইয়াত এপ্লাই কৰিব নোৱাৰে কিন্তু ইয়াত এজ ৰিলেকশন থাকে আপোনালোকে হয়তো জানে SC বা ST বাবে 5 বছৰ এজ ৰিলেকশন বঢ়াই দিয়া হৈছে OBC MOBC বাবে 3 বছৰ বঢ়াই দিয়া হৈছে এক্স সাৰ্ভিসমেনৰ বাবে 2 বছৰ আৰু PWD ব্যক্তিসকলৰ বাবে 10 বছৰ ইয়াত ৰিলেকশন দিয়া হৈছে PRC কৈছে ক্যান্ডিডেটৰ PRC মাষ্ট বি থাকিব লাগিব আপোনালোকৰ PRC হলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত কৈছে যে কেনে ধৰণে আপোনালোকে এপ্লাই কৰিব হাউ টু এপ্লাই ফৰ দুলিয়াজান কলেজ ৰিক্ৰুটমেন্ট আপোনালোকে ইয়াত এপ্লাই কৰিবৰ বাবে প্ৰথমে আপোনালোকে ইয়াত লিখি দিছে সক এপ্লিকেশনস ইন ষ্টেণ্ডাৰ্ড ফৰ্মছ এলং উইথ কমপ্লিট বায়োডাটা ইনক্লুডিং কন্টেক্ট নম্বৰ ইমেইল ID এড্ৰেছ এণ্ড সেল্ফ এটেষ্টেড কপিজ অফ অল টেষ্টিমনিয়েলছ ফ্ৰম HSLC অনৱাৰ্ড মাষ্ট বি সাবমিটেড ইয়াত আপোনালোকে কৈছে এপ্লিকেশন ক লাগিব আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মত এলং উইথ কমপ্লিট বায়োডাটা আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত যিখন ফৰ্ম ফিল আপ কৰিব তাৰ লগতে আপোনালোকৰ বায়োডাটা দিব লাগিব বায়োডাটা আপোনালোকৰ কন্টেক্ট নম্বৰ ইমেইল ID এড্ৰেছ সেল্ফ এটেষ্ট কপিজ আপোনালোকৰ সেল্ফ এটেষ্ট সকলোখিনি HSLC পাস সাৰ্টিফিকেট বা HSLC সকলোবোৰ আপোনালোকৰ যিখিনি ডকুমেন্টছ আছে সেইখিনি ইয়াত জমা দিব লাগিব বুলি কৈছে তাৰ পিছত আপোনালোকে দেখা পাইছে ইচ এপ্লিকেন্ট মাষ্ট বি একম্পেনিড উইথ দ্য নন ৰিফান্ডেবল ডিমান্ড ড্ৰাফট অফ ৰেস 800 rupees only for grade 3 and 500 rupees for only for grade 4 drawn in the favor of principal cum secretary Duliajan College Duliajan payable at Punjab National Bank Duliajan branch Duliajan and must reach the following address within 15 days from the date of publication ইয়াত কৈছে যে আপোনালোকে সকলোবোৰ যিসকলে এপ্লিকেন্ট হয় যিসকলে ইয়াত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে আপোনালোকে 800 rupees কে দিব লাগিব গ্ৰেড 3 ভেকেন্সিটোৰ বাবে আৰু 500 rupees কে দিব লাগিব গ্ৰেড 4 ৰ ভেকেন্সিটোৰ বাবে আৰু ইয়াত দুলিয়াজানৰ যেটো পাঞ্জাব নেশনেল বেংকৰ ID আছে হেতুত আপোনালোকে ইয়াত
জমা দিব লাগিব, ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব বুলি কৈছে। আপোনালোকে সকলোবোৰ এডভাৰটাইজমেণ্ট ডিটেইলছত পাই যাব, ডেছক্ৰিপশ্যনত পাই যাব, আপোনালোকে তাৰপৰা ডাউনলোড কৰি ল'ব। ইয়াত যিটো লাষ্ট ডেট দিয়া আছে, ইয়াত কৈছে যে 8 জুলাইৰ পৰা আগৰ 8 জুলাই 15 দিনৰ ভিতৰত 8 জুলাইত যেতিয়া পাব্লিক হৈছে, এইটো পাব্লিছ হৈছে এডভাৰটাইজমেণ্টটো, তাৰপৰা 15 দিনৰ ভিতৰত, অৰ্থাৎ আপোনালোকৰ 23 তাৰিখৰ ভিতৰত 23 জুলাইৰ ভিতৰত আপোনালোকে ইয়াত যাব লাগিব বা জমা দিব লাগিব বুলি কৈছে। আৰু সকলোবোৰ দৰকাৰী লিংক আছে য'ত সেইবোৰ আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব। লগতে আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব পাৰে যাতে সকলোবোৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই থাকে। ধন্যবাদ।